যেনেকুৱা নকৰিব ভৰিত পৰিছোঁ অসম চৰকাৰ প্লিজ হে মামা হে বিষয়ববীয়া হে ঠিকাদাৰ যোনে আছা ওপৰত প্লিজ প্লিজ দীঘলী পুখুৰীৰ গছকেইডাল নাকাটিব দিয়ক গুৱাহাটীখন লেংটা হৈ যাব বিদ্যা কৈছোঁ গুৱাহাটীখনৰ কাপোৰখিনি কিয় খুলি আছে কিয় আজি গোটেই অসমবাসীৰ যোনে যোনে একবাৰ হ'লেও গুৱাহাটীত দীঘলী পুখুৰীত গৈ পাইছে সেই পৰিৱেশটো সন্দিক আছে কটন আছে তাতে গোটেই গুৱাহাটীত যদি 50 ডিগ্ৰী হৈ থাকে না তাতে অলপ হ'লেও 2 ডিগ্ৰী হ'লেও কম থাকে বতাহ বলি থাকে না তাতে ডাঙৰ ডাঙৰ গছকেইডাল আছে 200-300 বছৰে পুৰণি গছকেইডাল সেইকেইডাল আছে কিন্তু বৰ্তমান দেখিব সেই গছকেইডালত কেইজোপামান গছত এনেকৈ পুৰণ চিন দি থৈছে কাৰণ এখন ফ্লাইঅভাৰ বনোৱা হ'ব ৰিজাৰ্ভ বেংকৰ পৰা বহুত দীঘল তাৰ কাৰণে কটা হ'ব মানে কি ক'ম আৰু বেলেগ উপায় আছেতো অসম চৰকাৰ অলপমান চাওকচোন গোটেই দুনিয়াখন ঘূৰি ফুৰি চাওক অলপমান ঠিক আছে বাহিৰত দেশত যাব নালাগে কাৰণ সেই দেশৰ ব্ৰেইন আমাৰ ব্ৰেইনে ছাপোৰ্ট নকৰে বুলি ধৰি ল'লোঁ তেহঁতৰ কিন্তু আমাৰ ভাৰতৰে চাওকচোন চাউথৰ ফালে একবাৰ চেন্নাই কেৰেলা বেংগালুৰুৰ চহৰৰ মাজেৰে ৰাস্তাৰে গৈ চাওকচোন এনেকুৱা লাগে জংঘলৰ মাজেৰে গৈ আছোঁ নেকি বাপৰে কি বম বম ডাঙৰ ডাঙৰ গছ আপুনি বাহিৰৰ পৰা আহিলে সেইটো পৰিৱেশে মিছ কৰিব যে ইয়াত চহৰখন গ্ৰীনাৰী কিয় নহয় আমাৰ গাঁওখিনিয়ে গ্ৰীনাৰী চহৰ কিয় গ্ৰীনাৰী নহয় গুৱাহাটীক ইমান অশিক্ষিত বুলি লাজ নিদিব বাকী চহৰৰ আগত যে ইমানে অশিক্ষিত নে গুৱাহাটীখন যে ইমান বছৰ পুৰণি গাছ কাটি ফ্লাইঅভাৰ বনাই আছে বেলেগ একো চিষ্টেমে ভাবি উলিয়াব নোৱাৰিলে নে গুৱাহাটীখনে যে জোৰতটো চেছ জোৰতত সেই ডাঙৰ ডাঙৰ গছ কাটি দিলে এতিয়া এডালো ডাঙৰ গছ নাই জোৰত কমপ্লিটলি লাংটা মেইন কুৱেশ্যন ফ্লাইঅভাৰ ডাঙৰ নে গছ ডাঙৰ ট্ৰেফিক কেনেকৈ কমিব যদি ফ্লাইঅভাৰ বনোৱা নাযায় চাওক ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি এটা বস্তু আছে ট্ৰেফিক ৰোধ কৰিব পাৰিতো গছ নকটাকেও আছে তেনেকৈ ইঞ্জিনিয়াৰ যদি নাই বাহিৰৰ পৰা আনক আৰু নাইয়ে বা কিয় কাৰণ আমাৰতো বেছিভাগ চলি ইঞ্জিনিয়াৰে হয়ে মাক দেউতাকতো বহুত সপোন সেয়ে ল'ৰাটোক ইঞ্জিনিয়াৰ বনাম ডক্টৰ বনাম এই ইঞ্জিনিয়াৰবিলাক ক'ত যায় যদি এনেকুৱা ইঞ্জিনিয়াৰ এটাও নলয় যে কি উপায়ে আমি গছ নাকাটাকে লৈ যাব পাৰোঁ ৰাস্তাটো তলেৰে হওক ওপৰেৰে হওক বাহিৰত যেনেকৈ লৈ যায় বাহিৰত যেনেকৈ এটা ইক' ফ্ৰেণ্ডলি ডেভেলপমেণ্ট হয় আমাৰ ইয়াত কিয় নহয় বা গুৱাহাটীখন যদি ইমানে সৰু ডাঙৰ কৰক না যোনখিনি ঠাইত ট্ৰেফিক জাম বেছি হৈছে তাৰে অফিচ 2-এটা অলপ ছাইডত ক'ৰবাত লৈ যাওকচোন কিবা কৰকচোন কিন্তু নেচাৰ যদি ধ্বংস কৰা হয় কেনেকৈ হ'ব যাৰ কাৰণে আমি বাচি আছোঁ আমি ফ্লাইঅভাৰৰ কাৰণে বাচি নাই আমি নেচাৰৰ কাৰণে বাচি গছ গছনিৰ কাৰণে বাচি আছোঁ কিন্তু আমাক ফ্লাইঅভাৰো লাগে কিন্তু তাৰ বেলেগ উপায়ো আছে যোৱাকালি অংগৰাগ পাপন মহন্তই এটা পোষ্ট লিখিছে বহুত দুখত লিখিছে কাৰণ হয় এইখন অসমতে যাদৱ পায়েঙৰ দৰে মানুহ আছে যোনে ইণ্টাৰনেশ্যনেলি ফেমাছ নেচাৰ প্ৰটেক্টৰ হিচাপে আৰু সেইখন অসমৰ যদি মেইন ঠাইত এনেকৈ গছ কাটা হয় বাহিৰৰ পৰা মানুহে কি ক'ব আমাক লগাতকৈ বেছিকৈ দিছে ন নেচাৰে সেইবাবে আমাৰ ইমান আদৰ নাই আমাৰ ইয়াত গছ এটা ৰুই দিলেই হৈ যায় কিন্তু ডুবাইত যাওক বা যাওক সেই গছডালত গোটেই জীৱন পানী দি থাকিব লাগিব চৰকাৰে এনেকৈ পানী দি সদায় সদায় পানী দি মেইনটেইন কৰে কিন্তু আমাৰ ইয়াত বেচেৰা গছকেইডালে একো মেইনটেনেঞ্চো নিবিচাৰে যে মোক পানী দিব নালাগে জাষ্ট মোক বাচি থাকিব দিয়ক মোক নাকাটিব তথাপিও কাটে আজি দীঘলী পুখুৰীৰ পাৰত এনেকুৱা প্ৰটেষ্ট চলিছে নাজানো কিমান দূৰ সফল হ'ব কিমান দূৰ নহয় কিন্তু জাষ্ট এটা ৰিকুৱেষ্ট যে নাকাটিব যিকেইডাল আছে নাকাটিব বেলেগ উপায় কৰক আৰু অনলি চৰকাৰ নহয় প্ৰতিজন মানুহে আমাৰ গাঁৱৰ ফালে দেখা যায় গছডাল পটককৈ কাটি দিয়ে মানে ঘৰ এটা বনাবৰ কাৰণে ছাৰ মই নিজে বহুতে কয় উপদেশতকৈ আৰি ভাল তইনো কেইডাল গাছ কাটা নাই মই নিজে এনেকুৱা ভিডিঅ' বনাইছোঁ যে এটা গছৰ কাৰণে মই কি কি কৰিছোঁ দেখাই দিছোঁ মনত আছেনে আমাৰ এই আমলখি গছডাল গেটৰ সন্মুখত থকা যদি মনত নাই মই আগৰ ভিডিঅ'টো অলপমান দেখাই দিছোঁ মনত পৰি যাব ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখনি সজাবৰ কাৰণে আমলখি গছডালনো কিয় কাটিলা হয় দোস্ত তাহানিৰ সেই ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভা দিয়াৰ কাৰণে নিজৰ চোতালত থকা আমলখি গছডাল কাটি পেলাইছিল আৰু আমাৰো এইডাল আমলখি গছ আমাৰো অলপ অসুবিধা হয় মানে গাড়ীখন নুসুমাই সিদিনাই ডিলাৰৰ পৰা থাৰখন আহিছিল এইখন নুসুমাই গছডালৰ কাৰণে গেটখন খোলা নাখায় মানে দেখিছে দেখিছে নুসুমাই তো ৰঘুনাথেতো ৰভা দিবৰ কাৰণে আমলখি গছে কাটি দিছিল কিন্তু মই ভাবিছোঁ নাকাটো আৰু নাকাটিলোঁ এই গেটখনে মই বেলেগ চিষ্টেম কৰি দিলোঁ আৰু এইবাৰতো আমাৰ ঘৰ হৈ গ'ল মই মিস্ত্ৰীক ক'লোঁ যে ঘৰটোৱে বেলেগকৈ বনাই দি এই আমলখি গাছডাল থাকিবই লাগিব ইঞ্জিনিয়াৰ নপঢ়া আমাৰ মিস্ত্ৰী কেইটাও যদি সেই গছডাল তেনেকৈ থাকি পিনে ঘৰ বনাই দিব পাৰে গেটখন চেঞ্জ কৰি দিব পাৰে অসম চৰকাৰৰ লগতো বহুত ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আছে কিয় নোৱাৰে ফ্লাইঅভাৰখন বনাব ক'ৰবাত কাষেৰে বেকাকৈ কিবাকৈ চাওক গুৱাহাটীখনৰ চাৰিওফালে পাহাৰ আছে নদী আছে তথাপিও আজি কেৰেলা বেংগালুৰুত কৰি গুৱাহাটী গৰমটো বেছি হয় কেতিয়াবা কিয় হয় একবাৰ ভাবকচোন কেনেকৈ থাকিব আপুনি গৰমৰ দিনত
আৰু এই যদি গছ কটা প্ৰসংগটো গৰমৰ দিনত হয় ন তেতিয়াহ'লে চাগে আৰু বেছি বহুত হাল্লা হৈ গ'লহেঁতেন এতিয়াও হাল্লা হৈছে বহুত বেছি তেতিয়া আৰু হ'লহেঁতেন এতিয়া অলপ ঠাণ্ডা পৰিছে না মানুহবিলাক মানে সেনেকুৱাই আমাৰ মানে লগালগ যদি গুটখাটো খাই দিয়াৰ লগে লগে কেঞ্চাৰ হৈ গ'ল হয় কোনো নাখায় লাহে লাহে হয় না লাহে লাহে বাদ দি হ'ব এনেকুৱা চিগাৰেটটো খাই দিয়াৰ লগে লগে যদি হৈ গ'ল হয় কিবা এটা কোনো নাখালাক হয় লাহে লাহে হয় নাই বাদ দিয়ে তো লাহে লাহে হ'লেও আমি মৰাৰ আগতে হ'ব মনত ৰাখিব সেইকাৰণে আপোনাৰ সকলোৱে ৰিকুৱেষ্ট কৰক চৰকাৰলৈকে যে গছ কাটা যাতে নাকাটে যদি কাটে গুৱাহাটী লাংটা হয়তো ফাইনেল মানে